নমস্কাৰ মই কৃষ্ণপ্ৰিয়া আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আলফুললৈ স্বাগতম জনাইছোঁ। থাম্বনেইল লিখি আপোনালোক সকলোৱে গম পাইছেই চাগে আজি আপোনালোকৰ সৈতে মই কি ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। এয়া মই বৰা চাউল লৈ লৈছোঁ, কালি ৰাতিয়েই তিয়াই থৈ দিছিলোঁ। কাজু আৰু খিচমিচ লৈছোঁ আৰু এয়া মই ঘিউ লৈ লৈছোঁ আৰু মোক যিমানখিনি প্ৰয়োজন হ'ব সিমানখিনি মই গুড় লৈ লৈছোঁ। আন্দাজ মতে আপোনালোকেও লৈ ল'ব যিমানখিনি প্ৰয়োজন হয়। এখিলা তেজপাত আৰু লং ইলাচি লৈ লৈছোঁ। কেৰাহীখন গৰম হ'বলৈ দিছিলোঁ, এয়া গৰম হৈ গ'ল। ইয়াতে মই এতিয়া ঘিউখিনি দি দিলোঁ। ঘিউখিনি ভালদৰে মেল্ট হৈ যোৱাৰ পিছত মই ইয়াতে কাজুখিনি দি দিম। এয়া কাজুখিনি দি দিলোঁ, ভালদৰে লৰাই থাকিম। আৰু ইয়াতে মই লং ইলাচি আৰু এখিলা তেজপাত দি দিম। এয়া লং ইলাচিখিনি ইয়াৰ লগত মিক্স কৰি দিলোঁ। এতিয়া মই কাজুখিনি ৰঙা হোৱালৈ ভাজি থাকিম। এয়া আপোনালোকে দেখিছে কাজুখিনি ৰঙা হৈ গৈছে। এতিয়া মই চাউলখিনি তাতে দি দিম। এয়া চাউলখিনি মই দি দিলোঁ ইয়াত। এতিয়া মই চাউলখিনি ঘিউখিনিৰ লগত ভালদৰে মিক্স কৰি দিম আৰু লাহে লাহে লৰাই থাকিম। এনেদৰে অলপ সময় লৰাই থকাৰ পিছত মই তাতে গুড়খিনি দি দিম। এয়া মই গুড়খিনি দি দিলোঁ ইয়াতে। চাউলখিনিৰ সৈতে এতিয়া গুড়খিনি ভালদৰে মিহলাই ল'ম। এনেদৰে অলপ সময় লৰাই থাকিব যাতে গুড়খিনি ভালদৰে মিক্স হয়। গুড়খিনি ভালদৰে মিক্স হোৱাৰ পিছত এটা ধুনীয়া কালাৰ উঠে। এগিলাচ পানী দি দিছোঁ এতিয়া মই। আপোনালোকেও নিজৰ আন্দাজ মতে পানীখিনি দি ল'ব। মোক আৰু পানীৰ প্ৰয়োজন হ'ব, সেয়ে মই পানী আকৌ দি ল'ম। সেয়ে আপোনালোকেও নিজৰ আন্দাজ মতে পানীখিনি দিব। এয়া উতলি গৈছে। এখিলা কলপাতেৰে মই জলপানখিনি ঢাকি দিছোঁ। আচলতে কলপাতখন মই এইকাৰণেই দিছোঁ, জলপানখিনিত এটা ধুনীয়া গোন্ধ আহে কলপাতৰ। আৰু এতিয়া এখন ঢাকনেৰে ঢাকি দিছোঁ আৰু ইয়াৰ 10 মিনিট সময়ৰ পিছত মই এয়া চাইছোঁ। এয়া মোৰ জলপানখিনি হৈ গৈছে। বৰা চাউলৰ জলপান হৈ গ'ল। ইয়াতে মই এতিয়া খিচমিচ দি দিলোঁ। আপোনালোকেও বনাবচোন এনেকৈ, বহুত সহজ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে বা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ পাই থাকে।